নমস্কাৰ স্বাগতম জনাইছো অন্য এটি ভিডিঅ'ৰ মাজলৈ আপোনালোকক মুখ্যমন্ত্ৰী মহোদয়ে এটা এনাউন্স হয়তো কৰিছে আপোনালোকে গম পাইছে ইতিমধ্যে তেওঁ ইতিমধ্যে কৈছে যে জানুৱাৰী মাহৰ 2026 জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত এডিআৰই গ্ৰেড 3 গ্ৰেড 4 এপইন্টমেন্ট দিব বা বাকিখিনি যিমানখিনি ডিএমই হক ভিএন হক আৰু বাকিখিনি ডিপাৰ্টমেন্টৰ বাকি আছে সেইখিনিৰ যিটো নেকি এপইন্টমেন্ট ডিস্ট্ৰিবিউশন সেইটো জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত কৰিব 2026 আৰু মেইন কথাটো এইটো কাৰণে কৈছো সোনকালে কাৰণ এনি আৰু টাইম ওয়েষ্ট কৰি থাকি লাভ নাই আপোনালোকক মেইন কথাটো ক'বৰ কাৰণে ভিডিঅ'টো আগবঢ়াইছো সেইটো কাৰণে ডাইৰেক্ট কথাটোৰ ফেলাই আইছো সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে তাৰ পিছত কেইটামান যিগিটা ডিপাৰ্টমেন্টৰ বাকি আছে এতিয়াও ডকুমেন্ট ভেৰিফিকেশন হ'বৰ বাবে সেইখিনি ডকুমেন্ট ভেৰিফিকেশনৰ ডেট হয়তো নাহে বা আহিলে আজি যেটো বাকিখিনি ডিপাৰ্টমেন্টৰ হৈ গল তেওঁলোকৰো খুব দুই দিনৰ ভিডিঅ'তে আহিলে কাৰণ এতিয়ালৈকে যেটো তেওঁলোকৰ অহাই নাই তো সেই বিষয়ে ইমান চিন্তা কৰি থাকিব নালাগে এনু পিডব্লিউডি ডিপাৰ্টমেন্টৰ আগতে যেটো ৰিক্ৰুটমেন্ট হৈ গেল সেইটো ৰিক্ৰুটমেন্টত মানে এডিআৰই 1ত এপইন্টমেন্ট লেটাৰ পোৱাৰ পিছতেই ডকুমেন্ট ভেৰিফিকেশন হৈছিল নিজৰ ডিপাৰ্টমেন্টত এইবাৰো ঠিক তেনেকুৱাই হ'ব আৰু যদি বেলেগ ডিপাৰ্টমেন্টৰো যদি ডকুমেন্ট ভেৰিফিকেশনৰ ডেট অহা নাই ইমান চিন্তা কৰিবলগীয়া একো নাই বহুতে মোক কমেন্ট কৰি আছে এডিআই ভিডিঅ'খিনিত যে আমাৰ ডিপাৰ্টমেন্টৰ এতিয়ালৈকে দেখোন ডকুমেন্ট ভেৰিফিকেশনৰ ডেট অহা নাই কি হল কি কথা বাতৰা এতিয়ালৈকে একোই নাই তো ইমান চিন্তা কৰিবলগীয়া একো নাই যিমানখিনি ডকুমেন্ট বাকি ডিপাৰ্টমেন্টখিনিত বনাই থৈছে বা যিমানখিনি ডকুমেন্ট আপোনালোকে এই ৰিক্ৰুটমেন্টৰ পোন প্ৰথমৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে যিমানখিনি ডকুমেন্ট আপোনাৰ লগত আছে বা ইউজ হৈছে সেইখিনি আটাইখিনি অৰিজিনাল কপি লগতে এটা সেলফ এটাস্টেড এটা জেৰেক্স কৰিব কৰি সেলফ এটাস্টেড কৰিব তাত অৰ্থাৎ নিজৰ সিগনেচাৰ কৰিব জেৰেক্সৰ তলত পাছপোৰ্ট সাইজ ফটোগ্ৰাফি সীমা নাই আৰু বৰ বিশেষ একো ডকুমেন্ট ইয়াত নেলাগে চিন্তা কৰিবও নালাগে যদিও আপোনালোকৰ দুই এখন ডকুমেন্ট লেট কে থাকে বা আপোনাৰ হাতত নেথাকে হয়তো সেইখন ডকুমেন্ট আপোনাৰ হাতত নাই বনাবলৈ তেওঁলোকে টাইম দিব ইমান চিন্তা কৰিবলগীয়া একোই নাই যেতিয়া নেকি বাকি ডিপাৰ্টমেন্টবোৰৰো নোটিফিকেশন আহিব যে সৰি বাকি ডিপাৰ্টমেন্টৰ যেনেকে ডকুমেন্ট ভেৰিফিকেশন হল তেওঁলোকে যিমানখিনি ডকুমেন্ট লগত ৰাখিছে কাৰোবাক যদি লক কৰিব পাৰে সেইখিনি ডকুমেন্ট আপোনালোকৰ লগত ৰাখিলেই ইনাফ আৰু বৰ বিশেষ একোই নালাগে কিমানখিনি ঠিক আছে এডিআৰই প্ৰথম সপ্তাহৰ ভিতৰত দিব মই আগৰ ভিডিঅ'টো কৈছিলো হয়তো জানুৱাৰী লবগৈ বুলি এপইন্টমেন্ট কিন্তু বহুতে কমেন্ট কৰিছিল যে ডিসেম্বৰৰ ভিতৰতে ডিসেম্বৰৰ ভিতৰতে এপইন্টমেন্ট দিব বুলি বহুতে কৈ আছিল কিন্তু মই হয়তো সেই কথাটো বৰকৈ আৰু একো কোৱা নাছিলো হলেও মই কিবা এটা নহয় কিবা এটা গম পাই কিনে সেইবোৰ ভিডিঅ' আপলোড কৰিছিলো যে জানুৱাৰীৰ ভিতৰত 2026 লবগৈ এডিআৰই এপইন্টমেন্টে এতিয়া মুখ্যমন্ত্ৰীয়ে কোৱা কাৰণে আমি বিশ্বাস হয়তো কৰিছো কিন্তু তাৰ মাজতে যদি কিবা বিজুতি ঘটি যায় আকৌ ডাঙৰ যদি তেনেকুৱা এক্সিডেন্ট হৈ যায় আকৌ হয়তো পিছুৱাবও পাৰে তাৰো কিন্তু চান্স নোহোৱা নহয় কিন্তু 70% চান্স আছে যে জানুৱাৰী প্ৰথম সপ্তাহৰ ভিতৰত এডিআৰই গ্ৰেড 3 গ্ৰেড 4 এপইন্টমেন্ট দিব তো যিমানখিনি এতিয়ালে ওয়েট কৰি আছে এপইন্টমেন্টৰ বাবে তেওঁলোকলৈ একদম শুভেচ্ছা থাকিল আৰু দুদিনমান মাত্ৰ ওয়েট কৰা দুই দিন পিছতে আপোনালোকৰ জয়েনিং হৈ যাব চিন্তা কৰিব নালাগে আৰু এটা কথা এপইন্টমেন্টৰ কিমান দিন পিছত জয়েনিং হ'ব সেইটো এটা ডাঙৰ কথা কাৰণ বহুতে ওয়েট কৰিব নিবিচাৰে পইচা পাতি বহুত কথা আছে বিশেষকৈ কিছু মানে প্ৰাইভেট জব এৰি কিনে চৰকাৰী জবৰ বাবে ওয়েট কৰি আছে বা এপইন্টমেন্টৰ বাবে তেওঁলোকৰ অকমান অসুবিধা হৈছে পইচা পাতিৰ তো চিন্তা কৰিব নালাগে মাজত হয়তো এসপ্তাহ সময় ল'ব বৰ বিশেষ সময় নলয় কাৰণ 2026 আৰম্ভ হ'বইতো তো বহুত কথা আছে সেইবোৰ সেইটো কাৰণে বহুত সময় নলয় লৈ যদি এসপ্তাহ সময় ল'ব আপোনালোকৰ ডকুমেন্টখিনি ৰেডি কৰিবৰ বাবে তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল আকৌ যদি কিবা আপডেট আহে মই আপোনালোকক নিশ্চয় জনাম ধন্যবাদ জয় অসম